ভয় তুমি দুপৰ নিশা অকলশৰে ইয়াত কি কৰিছা? তুমি কান্দিছা? মানৱতাৰ ভয়ত কান্দিছা? নে আইতাই কোৱা তেজীমূলা সাধুটোৰ বাবে কান্দিছা? হয়তো মানৱতাৰ ভয়তেই কান্দিছা। সঁচা মৰমক নুবুজা আজিৰ এই মানৱতা, অহিংসা ঘানি খুচি কবৰ দিয়াৰ বাবে সাজু আজিৰ এই মানৱতা। ইয়াত মাথো হিংসা আৰু হিংসা। প্ৰেমৰ অভিনয়ত পাকৈত এই মানৱতা। নিজৰ মূল্যবোধক টকাৰ লগত সলোৱাৰ বাবে প্ৰস্তুত আজিৰ এই মানৱতা। তুমি যাৰ মানৱতাৰ ভয়ত কান্দিছা, তুমি সেই মানৱতাতকৈ বেছি কঠোৰ, বাস্তৱতাক কঠোৰ কৰা সেই মানৱতা। কিন্তু তুমিতো সপোন প্ৰেয়সীৰ আপোন বিভোৰ মাতাল এক মানৱ, যাৰ বাবে হয়তো হাজাৰজনৰ সপোন আজিও সপোন হৈ আছে, যাৰ বাবে হয়তো পদুমৰ কলিও মৰহি গ'ল আধাতেই। তুমিও কান্দিবা, প্ৰত্যেকেই কান্দিব, হয়তো মোৰ দৰে। কিন্তু কি জানা, গোলাপ সদায় ধুনীয়া, চোৱাচোন কাঁইতেও তাক ম্লান কৰিব পৰা নাই, নহয়নে?